স্বাগতম জনাইছোঁ মই এটা বিশেষ ভিডিঅ'লৈ। আজি মোৰ লগত আছে জান, ই মানে মোৰ কেমেৰামেন হ'ব, কেমেৰা শ্বুট কৰিব আৰু লগতো যাব অলপ। আজি এটা বিশেষ ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কিন্তু এতিয়া নকওঁ আমি ক'ত যাওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইজন হ'ল স্বৰ্গদেউ চাউলুং চুকাফা প্ৰতিমূৰ্তি। আমাৰ নাজিৰাতে আছে। আপোনালোকে যদি নাজিৰালৈ আহে এবাৰ চাই যাবলৈ নাপাহৰিব। ফাইনেলি শিৱসাগৰ টাউন পাইছোঁহি। এতিয়া এইখিনিত আমি এটা ATM-ত সোমাব লাগিব, যিহেতু আমাৰ হাতত কেছ নাই। এতিয়া বাইকখন ছাইড কৰি দিয়া যাম। এতিয়া আছোঁ আমি হোটেলত, অলপ মিঠাই লৈ লৈছোঁ। এতিয়া সেই মিঠাইখিনি লৈ পিনে আমি যাম মন্দিৰত যাম। এতিয়া আপোনালোকে ভাবিবা মন্দিৰত মিঠাই কি কৰিম নি পিনে, তাত প্ৰসাদ নিব লাগিব, কিবা কিবি প্ৰসাদ নলওঁ, আজি মিঠাই লৈ যাম। আৰু কিহৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক। এই দাদাই পেকিং কৰি আছে মিঠাইটো। আমি হোটেলখনৰ পৰা অকণমান আগলৈ আহিলোঁ। আমি বাইকখন বৰষুণ দি আছে মানে, এতিয়া অলপ এই দোকানখনতে ৰখি আমি এডোখৰতে সোমাই দিলোঁ। ইয়াতে সোমাই দিলোঁ। বাইকখন মানে ইমানেই দূৰত ৰাখি গ'লোঁ, আমি হোটেল বিচাৰি মানে প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়িলোঁ। এতিয়া ভাবিলোঁ বাইকখন লৈ যাওঁ, যদি কোনোবাই লৈ যায় চেচে আৰু এতিয়া বৰষুণ দিছে, আমি যাব পৰা নাই। ফাইনেলি আমাৰ মিঠাই লোৱা হৈ গ'ল। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।
এতিয়া আমি শিৱসাগৰ পুখুৰী পাৰেদি আহি আছোঁ। এতিয়া আপোনালোকক শিৱসাগৰ জেলখন দেখাম। অলপ আগতে আছে, এইফালে মন কৰক। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, যিখন আপোনাক ওখ দেৱাল দেখিছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। আপোনাৰ ইমানেই ডাঙৰ, ইমানেই দীঘল বাউণ্ডেৰীটো, আপোনালোকে মন কৰক। আৰু এইখনেই হ'ল জেলৰ ভিতৰলৈ যোৱা এণ্ট্ৰি গেটখন, আৰু ইয়ালৈকে জেলখনৰ সীমা। ফাইনেল আমি ৰুম পাই গ'লোহি আহি পিনে। আজিৰ দিনটো বহুতেই ভাল লাগিলে আহি পিনে, আৰু ঘূৰি ভাল লাগিলে। আৰু আশা কৰোঁ, ৱাও, আমাৰ নাচনীসকল আহি গৈছে নাচিবৰ কাৰণে, এইফালে আহি আছে। গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানখিনিতে আমি সামৰণি মাৰিছোঁ। গতিকে টাটা বাই বাই। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব। বাই বাই।